বিলাকে যাৰ পৰা তই কিন সিহঁতৰ পৰা পইচা লয় মানে সিহঁতৰ পৰা নহয় বিক্ৰী কৰিব দিয়ে তাহাঁতক বিক্ৰী কৰিব দিয়ে পইচা লয় সিহঁতৰ পৰা ফাঁচি চাই কিনে চাইডত মাতি কিনে পইচা লৈ যায় 100 টকাকে 200 টকাকে কোনো পালে আৰু খাই থকা ল'ৰা পালে ভাল ল'ৰা যদি পায় সিহঁতক ধৰাই দিয়ে পইচা পায় চাওক সিহঁতক ধৰি কিনে পইচা লয় আৰু সিহঁতৰ পৰাও পইচা লয় চাওক পুলিচে ইয়াতে সম্পূৰ্ণৰূপে দায়ী পুলিচ লগ হৈ আছে আপোচ কৰি আছে পুলিচ প্ৰশাসন আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো আপোনালোকে কেনেকে ড্ৰাগছমুক্ত অসম কৰিব য'ত আপোনালোকে পুলিচসকলে লগ হৈ আছে তাতে পুলিচৰ সন্মুখত এজন ড্ৰাগছ খোৱা ল'ৰাই এই কোৱান্টিটি আমি পাইছো সন্মুখত কৈছে যে পুলিচসকলে আমাৰ পৰা পইচা লয় আৰু ব্যৱসায় কৰিবলৈ দিয়ে ইয়াতকে ভয়ংকৰ কথা কিবা হ'ব বুলি মই নাভাবো চবকে সুধিব পাৰে এইবোৰ দেখিছে এইবোৰ চাওক গুৱাহাটী মহানগৰীৰ মাজমজিয়া এনেধৰণে এই সৰু সৰু ল'ৰাবিলাকৰ হাতত আৰু পকেটত এনেকে চিৰিঞ্জ আৰু এইবোৰ ড্ৰাগছ এনেকে লৈ ইয়াতে ব্যৱসায় কৰি আছে ইয়াৰে এই অঞ্চলৰ চাৰিওফালে আপুনি চাওক সৰু সৰু ঘৰ বনাইছে কিছুমান সৰু সৰু ঘৰ বনাই ইয়াতে তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় কৰি আছে আপুনি পলাইছে কিয় আমি নাগৰিক হিচাপে আমি নাগৰিক হিচাপে আমি পইচা খাই বুলি কৈ আছে কোনে পইচা লয় পুলিচ গেলে ইয়াতে আহি কিনে লয় পুলিচ বিলাকে পইচা লয় তহঁতৰ পৰা পইচা লৈ চবৰে আমাৰ পৰা নলয় কাৰোবাৰ পৰা হ'লে আৰু বিক্ৰী কৰে সিহঁতৰ পৰা ইহঁত বিলাকে তাৰমানে মিলি আছে চব বিলাক মিলি আছে পুলিচ বিলাকে মই সুধি আছো তাতে আপুনি এই বিল্ডিঙৰ মানুহবিলাক সুধিব আহি পুলিচ গেলা কেনেকুৱা এটা পইচা লয় ন এই চাওক এজন ড্ৰাগছ খোৱা ল'ৰাক আমি হাততে ধৰিছো এইবোৰ এই কোৱান্টিটি হিচাপত আমি ড্ৰাগছ পাইছো সি নিজৰ মুখেৰে এইমাত্ৰ এই পুলিচৰ সন্মুখত কৈছে যে পুলিচ বিলাকে এওঁলোকৰ পৰা পইচা লয় আৰু পইচা লৈ এই ব্যৱসায়টো চলাত সহায় কৰি আছে এই পুলিচ বিলাকে এতিয়া ডিজিপি মহোদয়ক আমি প্ৰশ্ন সুধিব খুজিছো আমি গুৱাহাটীৰ কমিশনাৰ ডাঙৰীয়াক আমি পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াক প্ৰশ্ন সুধিব বিচাৰিছো যে এনেকে পুলিচ বিলাকে ড্ৰাগছ ব্যৱসায়ীৰ লগত মেনেজ হয় আজি এজন ড্ৰাগছ খোৱা ল'ৰাই নিজে এনেকে এই ধৰণৰ এই কোৱান্টিটি চাওক আৰু তাৰ হাতত বহুতটা চিৰিঞ্জ আছে এনেকে তেওঁ পুলিচৰ আগত সন্মুখত কৈছে যে পুলিচ বিলাকে তেওঁলোকৰ পৰা পইচা লয় আৰু আমাক ড্ৰাগছ ব্যৱসায় কৰিব দিয়ে আৰু আমাক ভিছা কেনা কৰিব দিয়ে ড্ৰাগছ আজি চাওক কেনেকুৱা ধৰণৰ এক পৰিস্থিতি আৰু ড্ৰাগছ মুক্ত অসম পুলিচে এনেধৰণে কৰিব পাৰিব জানো প্ৰশাসনে চৰকাৰে য'ত পুলিচে লগ লাগি আছে তাতে জানো এনেকে কৰিব পাৰিব ড্ৰাগছ মুক্ত অসম এনেকুৱা সৰু সৰু ল'ৰাবিলাকৰ হাতত এনেকে চিৰিঞ্জ আৰু ড্ৰাগছ উঠাই দিছে পুলিচসকল মেনেজ হৈ থকা বুলি সেই ল'ৰাটোৱে নিজে কৈছে সেই পুলিচৰ সন্মুখত কৈছে তাতকৈ ডাঙৰ প্ৰমাণ আৰু কিবা লাগিব নেকি এই চৰকাৰখনত পুলিচ প্ৰশাসন ইয়াতে দায়ী সম্পূৰ্ণ দায়ী গুৱাহাটীৰ কমিশনাৰ ডাঙৰীয়া আৰু ডিজিপি মহোদয় ডাঙৰীয়া আপোনালোকে ডাঙৰ ডাঙৰ কথাৰে ড্ৰাগছমুক্ত অসম কৰিব নোৱাৰে হাতে কামে লাগি আপোনালোকে আগতে নিজৰ ওপৰত থকা দাগবিলাক চাফ কৰক আপোনালোকে নিজে মেনেজ হৈ আছে এই ড্ৰাগছ বেপাৰীসকলৰ লগত তাৰে লৰাই প্ৰমাণ আহাৰ কৰে পুলিচৰ সন্মুখত কৈছে আপোনালোকে পইচা লৈ আৰু আপোনালোকে আমাক এই ড্ৰাগছ ব্যৱসায় কৰিব দিয়ে আমাক বেচা কিনা কৰিব দিয়ে তাতকৈ ডাঙৰ দুৰ্ভাগ্যজনক মই কথা কিবা হ'ব বুলি মই আজি নাভাবো আপুনি চাইছে এই অঞ্চলত চাওক চাৰিওফালে সৰু সৰু ঘৰ আৰু সকলো অঞ্চলতে সকলো ঠাইতে ইয়াতে অচিনাকি মানুহে সন্দেহজনক মানুহে ইয়াতে ব্যৱসায় এই ড্ৰাগছৰ ব্যৱসায় কৰি আছে ড্ৰাগছমুক্ত অসম এনেকে নহয় কথাত নহয় মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছো এইবোৰৰ প্ৰতি নজৰ দিয়ক পুলিচ প্ৰশাসনে আপোচ কৰি আছে এই ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰাত য'ত আমাৰ সমাজখন এই ড্ৰাগছ নামৰ এই যিটোৱে আমাক শেষ কৰি আছে যুৱ প্ৰজন্মক শেষ কৰি আছে তাত এই পুলিচ প্ৰশাসনে আপোচ কৰি এই ড্ৰাগছ ব্যৱসায়ীসকলৰ লগত মিলি আমাৰ যুৱ প্ৰজন্মক শেষ কৰি আছে এটা পইচা আমাক নালাগে পইচা কি কৰিম ওলা চব ওলা এইবোৰ চিৰিঞ্জ বিলাক দেখা
এই হাতত চিৰিঞ্জ কেনে দেখা ওলা চিৰিঞ্জ কেনে থ আগত থ চিৰিঞ্জ বিলাক আগত থ তোক পইচা নালাগে এইবোৰ চাওঁ এইবোৰ চাওঁ দে ইয়াতে দে চিৰিঞ্জবোৰ তলত থ মই কি কৈছো ইয়াতে থ অ চিৰিঞ্জ এইবোৰ আৰু এইবোৰ চাওক সৰু সৰু ল'ৰাবিলাকৰ ভৱিষ্যত খালি তহঁতে এই সৰু সৰু ল'ৰাবিলাকৰ ভৱিষ্যত তহঁতে খালি চিভিলত আছে ড্ৰাইভাৰ হয় আচ্ছা এও আছে ৰ'ব আপুনি হাত নলগাব ইয়াতে হাতে নলগাব আচ্ছা তই কৈ আছ এই পুলিচ বিলাকে শুন এই পুলিচ বিলাকে তাৰমানে তহঁতৰ পৰা পইচা লয় আমাৰ পৰা নলয় মানে যোনে বিক্ৰী কৰে সিহঁতৰ পৰা লয় 100 টকাকে আৰু যোনে ভাল ভাল ঘৰৰ ল'ৰা আহে ধৰিবৰ কাৰণে খাবৰ কাৰণে সিহঁতক ফোন কৰি কিনে মাতে ধৰি লয় সিহঁতৰ পৰা পইচা লয় মাল লৈ লয় আচ্ছা এওঁলোকো তাৰমানে লগ হৈ আছে ন মই বুজি পাই গলো এতিয়া বিল্ডিঙৰ ওচৰত বলক দোকান গেলাৰ পৰা সুধিব দোকানদাৰ গেলাক ক'ব আপুনি কোনে লয় পুলিচে পইচা লয় ডাইৰেক্ট বলক সুধি লওক এতিয়া লৈ যায় পুলিচ বোৰে পইচা লয় হা এইটো ক্ষেত্ৰত